এগ্ৰিন এক্সেছৰ ফালৰ পৰা সকলো ফাৰ্মাৰক নমস্কাৰ। হাইব্ৰিড প্ৰজাতিৰ তামোল গছৰ বিষয়ে আলোচনা কৰিম। এই হাইব্ৰিড তামোল গছ আপোনালোকে কেনেকৈ লগাব লাগিব, প্লান্টেশ্যনটো কেনেকৈ কৰিব আৰু প্লান্টেশ্যন কৰাৰ পিছত কেনেধৰণৰ বেমাৰ আহিব পাৰে আৰু এই বেমাৰবোৰ কেনেকৈ ৰোধ কৰিব পাৰোঁ আৰু কিমান দিন পিছত এই হাইব্ৰিড তামোল গছত সাৰ দিব লাগে, সকলো ধৰণৰ কথা আপোনালোকৰ মাজত আজি এই ভিডিঅ'ৰ যোগেদি আলোচনা কৰিম। চাওক, হাইব্ৰিড তামোল গছ যদি আপোনালোকে লগাই বাণিজ্যিকভাৱে, তেনেহলে এবিঘা মাটিত আপোনালোকে 450টা গছজোপা লগাব পাৰিব। প্ৰতিটো গছৰ ডিষ্টেন্স যদি আপোনালোকে চাই, 4 ফুট বাই 4 ফুট আপোনালোকে লগাব লাগিব যদি হাইব্ৰিড প্ৰজাতিৰ তামোল গছ লগাই। প্লান্টেশ্যনটো কেনেকৈ কৰিব? হাইব্ৰিড প্ৰজাতিৰ তামোল গছ লগালে আপোনালোকে 1 ফুট বাই 1 ফুট গত কৰিব আৰু এই গতটোত আপোনালোকে যদি ঘৰত শুকান গোবৰ থাকে 1 কেজি দিব আৰু যদি শুকান গোবৰ নাথাকে তেনেহলে ভাৰ্মি কম্পোষ্ট 1 কেজি দিব আৰু লগত ফাংগিসাইড দি দিব। ফাংগিসাইড হিচাপে আপোনালোকে দিব পাৰে কাৰ্বনডাজিম 22 দিব পাৰে। কোনো ধৰণৰ যাতে শিপাবোৰত ফাংগাল নালাগে, সেইকাৰণে আপোনালোকে ফাংগিসাইড ইউজ কৰিব লাগিব। আৰু চাব, লগৰ পিছত তামোল গছ প্ৰায় বেমাৰত দেখা দিয়ে বা প্ৰায় বেমাৰ হ'ব পাৰে। যদি তলৰ পাতবোৰ হালধীয়া হয় তেনেহলে আপোনালোকে কাটি পেলাই দিব, ইয়াত কোনো প্ৰব্লেম নাই। আৰু যদি ওপৰৰ পাত হালধীয়া হৈ যায় তেনেহলে এইটো এটা বেমাৰ। এই বেমাৰটোৰ নাম হৈছে ক্লৰিছ। যদি তামোল গছৰ ওপৰৰ পাত যদি হালধীয়া হৈ পৰে আৰু যদি আপোনালোকে ইয়াৰ ট্ৰিটমেণ্ট নকৰে তেনেহলে এটা গছজোপাৰ পৰা আন এটা গছত গুচি যাব এই বেমাৰটো, এই ক্লৰিছ বেমাৰটো। সেইকাৰণে যদি এটা গছত দেখা দিছে বা দুটা গছত দেখা দিছে, লগে লগে আপোনালোকে ট্ৰিটমেণ্ট কৰিব। এই ক্লৰিছৰ কাৰণে আপোনালোকে ব্যৱহাৰ কৰিব লাগিব মেগনেছিয়াম সালফেট। এইটো ক্লৰিছটো অহাৰ লগে লগে পাতটো ওপৰৰ পাতবোৰ হালধীয়া হৈ যাব আৰু মেগনেছিয়াম সালফেটটো আপোনালোকে ইউজ কৰিব পাৰ লিটাৰত 2 গ্ৰাম মেগনেছিয়াম সালফেট দি আপোনালোকে গছত স্প্ৰে কৰি দিব আৰু এই তামোল গছৰ গুৰিত ড্ৰেঞ্চিং কৰি দিব। এবাৰ দিলেই এই ক্লৰিছ বেমাৰটো গছৰ পৰা নাইকিয়া হৈ যাব। আৰু এটা বেমাৰ আহিব পাৰে এই তামোল গছত, যিটো মূল পাত গজায়, নতুন পাত যিটো গজায় সেইটোত পচন ধৰিব পাৰে। যদি এনেকুৱা অৱস্থা আহি যায় খেতিখনত, পাতত পচন ধৰি যায়, তেনেহলে আপোনালোকে ইউজ কৰিব সাপ ফাংগিসাইড। স্প্ৰে কৰিলে এই পচনটো নাইকিয়া হৈ যাব। আপোনালোকে এই তামোল গছত যদি হাইব্ৰিড তামোল খেতি কৰে তেনেহলে ফাংগিসাইড বছৰত 2 বাৰ স্প্ৰে কৰিব। 2 বাৰ স্প্ৰে কৰিলে এই ফাংগাল বেমাৰটো যিটো পচন ধৰে, এইটো বেমাৰ আৰু খেতিখনত আহিব নোৱাৰে। সাৰ কিমান দিন পিছত দিব আপোনালোকে? সাৰ দিব আপোনালোকে খেতিখনত তামোল গছত প্লান্টেশ্যন কৰাৰ পিছত এবছৰ পিছত আপোনালোকে সাৰ ইউজ কৰিব। ইয়াত কি সাৰ দিলে তামোল গছত ফলন বেছি হ'ব, তামোল গছত বেছি লাগিব? সাৰ দিওঁতে আপোনালোকে নাইট্ৰজেন হিচাপে ইউৰিয়া ব্যৱহাৰ কৰিব। এটা গছৰ মই হিচাপ দি আছো, আপোনালোকৰ গছ যিমান আছে কেলকুলেট কৰি ল'ব। নাইট্ৰজেন হিচাপে আপোনাৰ ইউৰিয়া ল'ব লাগিব 100 গ্ৰাম আৰু এমঅপি পটাছ ল'ব লাগিব 100 গ্ৰাম আৰু ডিএপি ল'ব লাগিব 50 গ্ৰাম। লগত ল'ব সৰিয়হৰ খোল 10 গ্ৰাম, সামথিং বৰুণ দি দিব। যদি বৰুণৰ কিবা প্ৰব্লেম হয় তেনেহলে কি হয়, ফুল চিটিঙত প্ৰব্লেম হয় আৰু তামোল ড্ৰপিং হ'ব পাৰে। সেইকাৰণে বৰুণৰ মাত্ৰা অলপ দি দিব। আপোনালোকে এই সাৰখিনি মিহলাই একেলগে মাটিত দি দিব, দি পানী দি দিব আৰু এই সাৰখিনি দিয়াৰ পিছত আপোনালোকৰ তামোল বাৰীখন সুন্দৰ থাকিব আৰু তামোল বেছি লাগিব। ভেৰাইটিজটো কোনটো লগাব লাগিব?
চাওক, অসমত বহুত কৃষকে, মই চাইছো বেছিভাগ কৃষকে লগাইছে, আৰু এইটো অসমৰ কাৰণে বহুত ভাল ভেৰাইটিজ হয়। ভেৰাইটিজটো হৈছে সুমংগলা। আপোনালোকে সুমংগলা বা মংগলা ভেৰাইটিজ লগাব পাৰে, কিন্তু নাৰ্চাৰীৰ পৰা ভালকৈ জানি বুজি আপোনালোকে ভেৰাইটিজটো আনিব। নকলৰ পৰা আপোনালোকে সদায় সাৱধান হৈ থাকিব। ধন্যবাদ।